নামটো কি আপোনাৰ? মোৰ নাম গিৰীশ ৰাভা। গিৰীশ ৰাভা। হয়। আপোনাৰ ঘৰ ক'ত? মোৰ আসাম গোৱালপাৰা ডিষ্ট্ৰিক্ট দুধনৈত। আচ্ছা, দুধনৈত ঘৰ। হয়। আচ্ছা, আপুনি ক'ত গৈছিলে? মই দিল্লীলৈ অফিচিয়েল কামত আহিছিলোঁ আচলতে। আচ্ছা আচ্ছা, দিল্লীত আপুনি অফিচিয়েল কামত গৈছিলে? হয়। গতিকে দিল্লীত আপোনাৰ কেনেকুৱা লাগিল আৰু দিল্লীত আপুনি কি কি বস্তু দেখিলে? মই অফিচিয়েল কামত আহি মই অফিচিয়েল কামত শেষ হোৱাৰ পিছত ঘূৰিলোঁ দিল্লী। হয় হয়। বিভিন্ন জেগাত অটো লৈ পেলাই ঘূৰিলোঁ। দিল্লীত ঘূৰি দেখিলোঁ আমি লক্ষ্মীনাৰায়ণ মন্দিৰ আৰু আপোনাৰ ৰাজঘাট দেখিলোঁ, ইন্দিৰা গান্ধী মিউজিয়াম দেখিলোঁ, ৰাষ্ট্ৰপতি ভৱন দেখিলোঁ, ইণ্ডিয়া গেট, এইবিলাক ঘূৰি ভালে লাগিলে আচলতে। আচ্ছা, তো দিল্লীত আহি আপোনাৰ নিশ্চয় ভালেই লাগিলে? নিশ্চয় ভাল লাগছে। আচ্ছা, দিল্লীৰ ৰাস্তা ঘাট ডেভেলপমেণ্ট এইবোৰ আপুনি কেনেকুৱা চালে? বহুত উন্নত। বহুত উন্নত? বহুত উন্নত, অসমতকৈ বহুত উন্নত। অসমতকৈ বহুত উন্নত? বহুত উন্নত, খুব ভাল লাগছে। ভাল লাগিছে? হয়। আচ্ছা, আৰু দিল্লীত আহি আপোনাৰ আচলতে কেনেকুৱা আচলতে ভাল লাগিছে? ভাল মানে বুজাব নোৱাৰা ভাল, তথাপিতো মোৰ ফালৰ পৰা এক্সপ্লেইন কিছু কৰোঁ। হয়, আচলতে আমি দিল্লীত ঘূৰি ফুৰি গম পালোঁ যে ইয়াতে ভাড়াটো বস্তুৰ দাম বহুত কম আৰু আপোনাৰ গাড়ীৰ ভাড়াটো বহুত কম। আমি অটো লৈ পেলাই 200 টকাত আমি বহুত ঠাইত ঘূৰিলোঁ। ইয়াৰ ডিষ্টেঞ্চ মানে ভাড়া ৰেট খুব কম। খোৱা লোৱাৰ ক্ষেত্ৰতো মানে হোটেলত যিটো বিল হ'ব লাগে আমাৰ তুলনাত, অসমৰ তুলনাত আমি দিল্লীত ঘূৰি পেলাই গম পালোঁ যে খুব ভাল আচলতে। দিল্লী ভাৰতৰ ৰাজধানী হয়। গতিকে সেই ৰাজধানীত বিদেশৰ পৰা কেনেকুৱা ধৰণৰ নাগৰিক বা বিদেশী পৰ্যটকসকল কেনেকুৱা ধৰণৰ আহে বা নাহে, এই ক্ষেত্ৰত আপুনি কি চালে? আমি বিভিন্ন দেশত ঘূৰি গম পালোঁ যে ভাৰতত অকল ভাৰতৰ বুলি নহয়, আপোনাৰ বিদেশী ৰাষ্ট্ৰৰ পৰা বহুত পৰ্যটক আহিছে আৰু তেওঁলোকৰ লগত কিছু আমি সাক্ষাতো হৈছে। আমি জানামতে আমি কথা পতা মতে আমি ৰাছিয়ান মানে মানুহবিলাকৰ লগত কথা পতা হ'লে আৰু এনেকৈ আহিছে ছুইডেনৰ পৰা আহিছিলে। আমি হোটেলত আছিলোঁ একলগতে। ছুইডেনৰ পৰাও মানুহ আহিছে, তেওঁলোকৰ লগত কিছু আমি কথা পাতিছোঁ। ভাল লাগছে। তেওঁলোকক আমি কথা সুধিছিলোঁ যে আমাৰ ইণ্ডিয়া কেনেকুৱা লাগছে, উই আৰ ইণ্ডিয়ান। আমি ইণ্ডিয়ান হিচাপে আমি তেওঁলোকক সুধিছিলোঁ যে আপোনালোকে ইণ্ডিয়াত আহি পেলাই কেনেকৈ লাগছে। তেওঁলোকে কৈছে খুব ভাল লাগছে। আমি অসমৰ বিষয়ে কৈছিলোঁ, যিহেতু আই এম এছামিছ ফ্ৰম আছাম। তো মই সুধিছিলোঁ যে আপোনালোকে অসমৰ বিষয়ে জানে নেকি কিবা? বোলো জানে, কিন্তু খুব ভাল বুলি কৈছে। আৰু এনেকৈ জম্মু কাশ্মীৰৰ পৰা আমি পঢ়া শুনা কৰা ছোৱালী ষ্টুডেণ্টবিলাকৰ লগতো কিছু লগ পাইছিলোঁ, সাক্ষাৎকাৰ গম পাইছিলোঁ। তেওঁলোকে কৈছে যে অসম খুব ভাল ঠাই। এনেকুৱা হৈছে। শেষত আপুনি কোনটো ৰেলেৰে আপুনি যাত্ৰা কৰি আছে? বৰ্তমান আমিতো ৰাজধানী এক্সপ্ৰেছত ৰিটাৰ্ণ হৈছোঁ অসমলৈ। গতিকে এই ৰাজধানী এক্সপ্ৰেছত উঠি আপোনাৰ কেনেকুৱা লাগিছে? নাই, এনেতো অন্যান্য ৰেলতকৈ ৰাজধানী এক্সপ্ৰেছত উঠি খুব ভালে লাগছে। সুবিধাখিনি বহুত কিবা কিবি আছে। আপুনি এজন পেচেঞ্জাৰ হিচাপে যিখিনি সুবিধা পাব লাগে সেইখিনি আটাইবোৰে আছে আচলতে। আচলতে ৰাজধানী এক্সপ্ৰেছত ভাড়াবোৰ আচলতে বেছি নে কম, বা এই ক্ষেত্ৰত আপুনি কি ক'ব? আমিতো জানিব পৰা মতে অন্যান্য হেৰিবিলাকতকৈ, অন্যান্য ট্ৰেইনৰ বিলাকতকৈ ৰাজধানী ভাড়াটো অলপ বেছি। আৰু ইয়াৰে কথা আছে জেনেৰেল আৰু এচিৰ কথা আছে। এচি বিলাকত ভাড়াটো এনেও বেছি হয়, মানুহবোৰে আচলতে জানে এচিৰ ভাড়াটো অলপ বেছি হয়। তথাপিতো খুব ভাল আছে, ভাড়া অলপ বেছি হ'ব পাৰে, কিন্তু উঠি মজা আছে। শেষত আপোনাক আৰু এটা কথা সুধিব খুজিছোঁ। অসমৰ পৰা মানুহ বা অসমৰ মানুহসকলে আচলতে বিভিন্ন ৰাজ্যত ঘূৰি ফুৰাৰ এটা প্ৰয়োজনীয়তা অনুভৱ কৰে নেকি? নিশ্চয় নিশ্চয়। আচলতে আমি ঘূৰিব লাগে, অকল ইণ্ডিয়া বুলি নহয়, আমি বাহিৰতো পাৰিলে ঘূৰিব লাগে। মানে ঘূৰাটো ভাল, ঘূৰিলে বহুত এক্সপিৰিয়েঞ্চ হয়। এতিয়া মই নিজে আজি দিল্লী অফিচিয়েল কামত আহি পেলাই মই গম পালোঁ যে আচলতে বিভিন্ন ধৰণৰ মানুহ লগ পোৱা যায়, বিভিন্ন ৰাষ্ট্ৰৰ বিভিন্ন কথা পাতিও ভাল লাগে আৰু বহুত অভিজ্ঞতা হয়। থ্যাংক ইউ ভেৰি মাছ।